চিন্ময় নহৰ কেমেৰা ৰেডি কৰা ক'ত আছা সোনকালে ষ্টুডিঅ' এটা অভিযোগ পাবি তোক সোনকালে কাটি দিছি Tuhan bisa dah. Oh, dia. Akan studio. Enggak lah deh. Sikar amat sikar harga. Ya studio masalah mati su. Rajan mama punya aja. বাহ পইচা হয় আপোনালোকৰ ৰাইজৰ মামা এতিয়া ৰাইজৰ মামা পৰিচয় দিব আপোনাৰ লগত দিয়ক মামা হয় মই ৰাইজৰ মামা আপোনাৰ নামটো ওকে মোৰ নামে ৰাইজৰ মামা ঠিকে আছে ৰাইজৰ মামা কোন কেতিয়া প্ৰশ্ন মামা আপুনি লকডাউনৰ ওপৰত কি ক'ব মই লকডাউনত লোনবিলাক মাফ কৰি দিছোঁ যেনে বন্ধন গোটৰ লোন আৰু আছে কিবাখিনি তাকে হিমন্ত মামা নহয় মই ৰাইজৰ মামা হিমন্ত মামা মাৰিবলৈ মাফ কৰি যা তাৰ ঘৰত চাউল খাব পইচা নাই কি বন্ধনৰ নতুন লোন মাফ কৰি দিয়ে যা আজি মানুহ নাই চব বেঙা বেঙি দি আছে কি কৰিবি আৰু কিবা চিষ্টেমত লগে তই কিবা পাতি দিম আমাৰ ষ্টুডিঅ'ৰ মাজলৈ আহিছে বিখ্যাত ফেন তেখেতৰ মই নাম নাজানো তেখেতৰ ষ্টুডিঅ'ৰ মাজলৈ মাতিছো তেখেতে লকডাউনৰ বিষয়ে দুটা হ'ব আহক আপুনি হয় আপোনাৰ পৰিচয় দিয়ক ৰ'বচোন এটা ফোন আছে হেল্ল' কোনে ফোন কৰিছে খালি ভাতলৈ ফোনটো ক'ত ষ্টেণ্ডাৰ্ডত লাগি আছে 300 টকা লৈছে এইটো তাই একো নহয় দে তোৰ নাম চামগিলা বাদ দিলোঁ মই এটা স্ক্ৰীণত মাতি দিম লকডাউনৰ পৰা তাই কিবা ক'ব তই কিবা কাৰণে বকিম মই লাষ্টতে বকি দিম মই ষ্টুডিঅ'ত মাতিম তেখেতে কেনেকৈ পঢ়িছে এই লকডাউনত সেইসকল আমি জানিম কোপা আমেৰিকা যি মেচি আহি গৈছে দেখোন আমাৰ আগত এইটো মেচি নহয় ভালকৈ চাওঁ একবাৰ বসি দেখা যায় ফুটবল ভালকৈ যা আমি ষ্টুডেণ্ট গৰাকী মাতি দিম আমি ষ্টুডেণ্ট মাজলৈ মাতি দিছোঁ আজি আমাৰ বিশিষ্ট ষ্টুডেণ্ট গৰাকী অতিথি হোৱা আছে কিন্তু ষ্টুডেণ্ট আহক আপুনি আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম কনক লতা জয় কনক লতা নহয় বাবা হয় আপুনি লকডাউনৰ সময়ত কেনেকৈ পঢ়িছে আমি এবার বিরতি রয়েছে পুনর বলতে লাগান হাত দিকে গিয়া ইলা কলম দিয়ে লিখতে পারি না কিমান লিখবি আৰু লিখি আছো ইলা আকাল লিখছে ভালে হৈছে বিখে যাব লিখে গেছি এলো ঋতিক ৰোশনৰ কল 5 মিনিট লেখক আৰু লকডাউনৰ ভিতৰত মেট্ৰিক পৰীক্ষা পাছ কৰি যাও কি কম আরে কি স্পিরিট লেখাছে দেখো ধন্যবাদ বন্ধু ঋতিক ৰোশনৰ কল মাত্ৰ 5 টকা দাম তোমালোকেও কিন হয় বিরতি পুনৰ স্বাগতম জনাইছো আমাৰ ওয়াল টিকিলৈ হয় আপোনাৰ পঢ়াৰ বিষয়ে কৈ দিয়কচোন আমাক হোমৱৰ্ক কিতাপ দিছি বিনামূলীয়া খাবার দিছি বিনামূলীয়া স্কুল যাব দিছি ষ্টুডেণ্ট দিছি আমি ঘৰতে বহি আছো লকডাউন কি কৰিম পৰীক্ষা হ'ল কি করব কইছে কিমান আছে তিন আছে ঘৰত পঢ়বে শুনবেন নাই ঘৰতে পঢ়ি আছো লকডাউন দিছি তন্তে বেছিকে টাইম বাছে বেছিকে পঢ়বা লাগে তন্তৰ পৰীক্ষা হ'ব নহয় কেতিয়া হ'ব সেইটো পিছৰ কথা আমাৰ চৰকাৰখন ইমান বয়া নহয় চৰকাৰে ভাবি আছে কেতিয়া পৰীক্ষা পাতব তই ঘৰত ঘুমাই থাকা তই বাগেৰি থাকা বহি থাকা কিবা খাই থাকা সেইগিলা তোক আমি সোধা নাই নহয় থিয় হৈ থাকাটো লাগব ভাই
এনি টাইম তাই কি ঘোৰাৰ দৰে ঘুমাব তাই কি আৰু থিয় হোৱাটো লাগব থিয় হোৱাটো ক'ব লাগিছিল আপুনি ভুল হৈছে আপোনাৰ তোৰ লগত মই শ্ব' নকৰোঁ মই যাওঁ কেমেৰা অফ কৰ এই কেমেৰা অফ কৰিব তই পিছফালে যাব লাগিব মই যাওঁ ক'ত যা অলপ টাইম নাহে আজি কোনো নাই পইচাও দিন আহে 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 হয়তো হয় এইবিলাক যি হ'ল সপোন বুলি ভাবি পাহৰি যাওক এতিয়া আমাৰ কোনবিলাক প্ৰশ্ন দিব আপোনাক আপুনি কওকচোন স্কুল কেতিয়া খুলিব স্কুল কেতিয়া খুলিব মানে যেতিয়া মানে স্কুলৰ বাৰেণ্ডাৰ তালাটো খোলা যাব তেতিয়া স্কুল খোলা যাব তেতিয়া গেটৰ তলাটো খোলাই আছে স্কুলখন খুলিব লাগে বয়ফ্ৰেণ্ডক লগ ধৰিব লাগে এই মাই বয়ফ্ৰেণ্ডক লগ ধৰি দি যা তই ওলাই পাৰা ওলাই আছে নেকি ভাঙা জিগা লোহাটিং বহি কাগজ আছে নেকি লোহাটিং বাইদেউ লটিং বেপাৰী আছে সেইবাৰ কিতাপ পঢ়ি আছে কালিও কিতাপ দিছি মই আনি বেচোংগৈ পৰীক্ষা নহয় তই যা যা তই কথালটো যা কিতাপ আছে এনেকে মই খেলি আছো এই আজি শ্ব'টো এনাই গেলে চব গুচি গেলে এনাই যাবই বুলেট খেলা মানুহ যি তই মই বেলেগ খানা মানুহ আৰু শ্ব' কৰিব আহে ষ্টুডিঅ'ত মেক্সিকান চি তাৰপিছত কোনোবা বোলে ঘণ্টাও তাত ৰাইজৰ মামা হিমন্ত মামা হয় যি এতিয়া শ্ব' কৰিব আছে আৰু এটা ষ্টুডেণ্ট মাতছি তাৰ লোহাটিত কিতাপ বেচে এইগিলা পঢ়া আপি আজি হ'ল হয় আজি শ্ব'টো সমাপ্ত হ'ল দিয়া নাহো চেনেলত আজি নাহো নাম দিবি মোক মোৰ সন্মান আছে হয় দৰ্শক আজিৰ পৰা আমি ৱাল টিভিত একো শ্ব' নকৰোঁ আজিৰ পৰা আমি ডাইৰেক্ট জালা গালা বইজত শ্ব' কৰিম আপোনালোকৰ জালা গালা বইজত চাব হয় দৰ্শক আজিলৈকে ইমানটা সমাপ্ত কৰিছে আমাৰ শ্ব' ধন্যবাদ জয় আশ মোৰ হিচাপটো কৰে এই বোলো বলক